নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ভাল চাগে আৰু মোৰতো ভালেই মই বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই আৰু আজি ভাবিছোঁ এটা ভিডিঅ' আপোনালোকৰ মাজত দিওঁ আৰু লাষ্ট ভিডিঅ'টো আছিলে মোৰ ছায়াবাহঁতে আমাৰ ঘৰত আহিছিলে আৰু তেনেকৈ আপোনালোকক দেখাইছিলোঁ কি কৰোঁ কি নকৰোঁ ভিডিঅ' শ্বুটিংবিলাক সেয়ে আৰু ৰাতিপুৱা হৈছে এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই লৈছোঁ আৰু আমাৰ ফালে বহুত গৰম আছিলে আপোনালোকৰ ফালে গৰম কেনেকুৱা আছিলে ক'বচোন আৰু যোৱাকালি ৰাতিৰ পৰা মানে বৰষুণটো মানে গৰমটো কমিছে আৰু এইফালে বৰষুণ দিছে ভাল লাগিছে আৰু বৰষুণ দিয়াৰ কাৰণে সকলোৱে যিহেতুকে বৰষুণ বিচাৰি আছিলে আপোনালোকে দেখি নাপাব কেমেৰাত পূৰা মানে এয়া চাওক চোতাল মানে তিতি আছে ধুনীয়াকৈ আৰু বৰষুণ দিছে যিহেতুকে খুব বেছি ভাল লাগিছে গৰমটো মানে কমিছে আৰু সকলোৱে বিচাৰি আছিলে বৰষুণ এজাক আৰু খেতি পথাৰতো মানে পানী নোহোৱা হৈ গৈছিলে যিহেতুকে এতিয়া খেতিৰ বতৰ তেনেকুৱা আৰু ভাল লাগিছে বৰষুণ দিয়াৰ কাৰণে আৰু দিনত দিলে অকণমান অসুবিধা হয় বাৰু কাৰণ সকলোৱে কাম কিবা কিবি তেনেকৈ বিভিন্ন ধৰণৰ কাম থাকে সকলোৱে ওলাই মেলি যায় অকণমান বৰষুণ দিলে অসুবিধা হয় কিন্তু ৰাতি দিলে আৰু ভাল লাগে তথাপিও আৰু বৰষুণ দিছে যিহেতুকে আৰু ভালটো লাগিবই আৰু বেলেগৰ অৱশ্যে পানীও হৈ যায় পটককেনে আমাৰ ফালে ইমান বৰষুণ দিয়া নাই ৰাতি দিছিলে এতিয়া দিয়া নাই বাৰু তাকে আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে মোৰ লগতে ভিডিঅ'টো চাই যাওক বলে ৰ'দ দি থকা টাইমত মই ভাবিছিলোঁ যে 10 তাৰিখৰ পিছত মানে এনেকুৱা মই ভিডিঅ' বনাম কভাৰ ভিডিঅ' বনাম ব্লগ ভিডিঅ' বনাম আমুকত যাম তামুকত যাম যেতিয়া আজি এই 10 তাৰিখটো মূৰামূৰি টাইমত আহি পৰিলে এতিয়া মানে এনেকুৱা হৈছে মই মানে কভাৰ ভিডিঅ'ও বনাব নোৱাৰোঁ ব্লগ ভিডিঅ'ও বনাব নোৱাৰোঁ কি দেখাম আপোনালোকক কভাৰ ভিডিঅ' এতিয়া ধৰি লওক কভাৰ ভিডিঅ' এটা বনালে তাত মানে বা নাচিছোঁ কিবা এটা আপোনালোকে দেখিছে কিন্তু ব্লগটোত মই দেখাম কি আপোনালোকক তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি যায় মোৰ নিজকে কাৰণ কি কৰিম ব্লগত দেখাম কি কিবাটো মানে দেখাব লাগিব ন কিবাটো হেৰি কৰিব লাগিব সেয়েহে ভাবিছিলোঁ আৰু কভাৰ ভিডিঅ' পিছবেলা বনাম আৰু আগবেলা মানে মই কি কৰোঁ কি নকৰোঁ কিবাকিবি আপোনালোকক দেখাম ব্লগটোৰ মাজত কিন্তু এতিয়া মানে বৰষুণে সকলো শেষ কৰি দিলে কিন কৰি বৰষুণ দিয়ে আছে এতিয়া চাগে বেছিকৈ দিব কোলা কৰি আনিছে আৰু বৰষুণ দিয়াৰ কাৰণে ভালো হৈছে যিহেতুকে আমাৰ ফালে একেবাৰে বৰষুণ নাছিলে খেতি পথাৰ বহুত অসুবিধা হয় তেনেকৈ খেতি কৰা মানুহবিলাকৰ আৰু আমাৰ যিহেতু ঘৰতে খেতি কৰে তেনেকৈ আৰু অকণমান প্ৰব্লেম হয় ভালো লাগিছে বৰষুণ দিয়াৰ কাৰণে আৰু বহুততে অৱশ্যে বানপানীও হৈ যায় বৰষুণ পটককেনে বৰষুণ দিলেও আৰু এতিয়া মই আপোনালোকক দেখাম এটা বস্তু যিটো মই নিজেই লৈছোঁ আৰু নিজে লোৱা বস্তুটোৰ ফূৰ্তি কিমান সেইটো বুজাব নালাগে সকলোৱে জানে 1 টকাই হওক 5 টকাই হওক নিজে লোৱাটো নিজৰ আৰু সেইটো নিজৰ মানে কিমান আশাত কিমান হেৰি কৰি লোৱা যায় আৰু মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ মই এটা মানে নিজে মানে ল'ম সেইটো দেখাই আছে আপোনালোকক তেতিয়া গম পাব মানে ভাবিয়ে আছিলোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু সেইটো মানে হোৱা নাছিলেগৈ সময় সুবিধা তেনেকৈ চব ফালৰ পৰা মিলিব লাগিব ন আৰু পইচা পাতি তেনেকৈ মিলিব লাগিব আৰু মিলে বাৰু কিন্তু মই খৰচ কৰি পাওঁ কিবাকিবি লগা হ'ল কিবা এটা বস্তু তেনেকৈ লৈ লওঁ আৰু কাপোৰ চাপোৰ তেনেকৈ লৈ থকা হয় আৰু বিশেষকৈ মেখেলা চাদৰবোৰ লৈ থকা হয় মেখেলা চাদৰ যোৱা মাহৰ লাষ্টত মই এটা বস্তু লৈছিলোঁ নিজৰ পইচাৰে সেইটো বাৰু চবেই ল'ব পাৰে সেইটো ভিডিঅ'ত দেখাব লগা একো কথা নাই তথাপিও মই দেখাব লৈছোঁ যাতে মই পিছত চাব পাৰোঁ স্মৃতি হিচাপে এইটো ৰৈ যাব সদায় ৰৈ যাব তথাপিও মানে ভিডিঅ'ৰ যোগেৰে মানে ভিডিঅ'ত থাকি যাওঁ বুলিহে মই হেৰি কৰিম আৰু দেখাবলৈ লৈছোঁ আৰু এইটো সকলোৱে বাৰু লয়ে সেইটো ইমান ডাঙৰ কথা নহয় এয়া চাওক এইটো মই নিজৰ পইচাৰে লৈছোঁ যোৱাটো মাহত লৈছোঁ এইটো বেছি ইমান দামৰ নহয় মানে কম দামীয়ে হয় কিন্তু মোৰ কাৰণে খুব দামী বুলি ক'ব লাগিব কাৰণ সেইখিনি আৰু বিশেষ ইমান কৈ নাথাকোঁ এইটো লৈছোঁ এইটো মই নিজে চইচ কৰি পিনে লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব ইয়াতে মানে বহুত কাপোৰ চাপোৰ এতিয়া লাগি থকা হয় বা কাপোৰ চাপোৰ কিনি থকা হয় মানে বহুত জুম খাই থাকে কাপোৰবোৰ তেনেকৈ থাকিলে ভালো নালাগে ত'ত এটা তেনেকৈ পৰি থাকিলে ভাল নালাগে আৰু সেইকাৰণে এইটো ল'লোঁ যিহেতুকে নিজৰ কাপোৰবোৰ থ'ব লাগে আৰু ভণ্টিও তেনেকৈ সৰু সুৰা কাপোৰবিলাক থাকে সেইবোৰ মানে থ'বৰ কাৰণে আৰু এটা ৱাৰ্ড্ৰপ লাগে সেইকাৰণে এইটো ৱাৰ্ড্ৰপটো ল'লোঁ মই আৰু এইফালে যিহেতুকে মই ইয়াতে থওঁ এই ট্ৰলি বেগ দুটা আছে সেই দুটাতে মই এনেই নৰ্মেলি কাপোৰবিলাক থৈছিলোঁ আগত আৰু এতিয়া মানে এইটো হোৱাৰ পৰা ৱাৰ্ড্ৰপটো হোৱাৰ পৰা মানে চিন্তা নাই এই দুটাৰো ব্যৱহাৰ হয় বাৰু তথাপিও ৱাৰ্ড্ৰপটো থকাৰ পৰা বহুতখিনিয়ে সুবিধা হৈছে আৰু ৰুমটো মানে বহুত মুকলি লাগিছে আগৰ পৰাই বাৰু মুকলি হৈয়ে আছিলে কাৰণ ট্ৰলি দুটাত মই থৈছিলোঁৱে কিন্তু ৱাৰ্ড্ৰপটো যেতিয়া মোৰ ৰুমত আহিলে তেতিয়াৰ পৰা ৰুমটো বহুত বেছি শুৱনি হৈ গ'ল আৰু মানে কাপোৰবোৰ তাত মানে থ'বৰ কাৰণে বহুতখিনিয়ে জেগা হৈ গ'ল সেয়ে আৰু এইটো পটককেনে যাবলগীয়া হ'ল তামোলপুৰ আৰু ভণ্টিও যিহেতুকে টিউশ্যন আছিলে তাইকো টিউশ্যনত নমাই থৈ মই মোৰ নিজৰ কামবোৰ কৰি পেলাই ঘৰত গুচি আহিমগৈ
আৰু ঘৰত থাকিলে যে এনেকুৱাই হয় গম পায়নে কি কৰোঁ কি নকৰোঁ সেইকাৰণে ভিডিঅ' বনাওঁ বুলি ভাবিলেও মানে এনেকুৱা হয় দেখাম কি মই তেনেকুৱাই আৰু এতিয়া ধুনীয়াকৈ আম এটা লৈছোঁ আৰু এইফালে এইটো কি ফল নাজানো সেইটো লৈছোঁ খাওঁ খাই পিনে আপোনালোকৰ লগত কথা পাতি আৰু এনেকেই বহি আছিলোঁ মাৰ লগত তাৰপিছতে ভণ্টি আহিলে টিউশ্যনৰ পৰা আৰু তাই এইবোৰ নতংগী চাওক কেমেৰা মানে ভিডিঅ' কৰা বুলি তাই গম পোৱা নাছিলে প্ৰথমতে এনেকৈ যি টিখন কৰি দিছে আৰু মই এনেকৈ মাৰ লগতে বহি আছোঁ আৰু বহি থাকোঁ এনেকৈ যেতিয়া কাম নাথাকে আৰু ঘৰৰ কিবা কিবি কাম কৰি পিনে এনেকৈ মা মই বহি আছিলোঁ কথা পাতি আছিলোঁ কিবা কিবি তাৰপিছতে ভণ্টি আহি গ'ল আৰু চাই থাকক আৰু কি কৰি আছোঁ আজিৰ দিনটো নাজানো কি হয় মানে খোৱা দিন বুলি ক'লেও ভুল নহ'ব চাগে এটাৰ পিছত এটা মই মানে খায়ে আছোঁ আৰু এতিয়া খাব লৈছোঁ চাহ এয়া মোৰ যিহেতু মানে ৱাৰ্ড্ৰপটোত কাপোৰ থোৱা হোৱাই নাছিলে তেনেকৈ এনেই যিবোৰ পিন্ধোঁ মানে সেইবোৰে থৈ দিছিলে মেখেলা চাদৰবোৰ থোৱা হোৱা নাছিলে আৰু এতিয়া মেখেলা চাদৰবোৰ লৈ আহিছোঁ আৰু এতিয়া থ'বৰ কাৰণে আৰু ভাবিছোঁ এটা কভাৰ ভিডিঅ' বনাম আজি পিছবেলা নহ'লে কাইলৈ বনাম এইফালে যিহেতু ৰ'দটো দিছে আৰু বৰষুণ দি আছিলে আৰু এতিয়া মাথা চাথা ধুই দিম ধুনীয়াকৈ গা ধুলোঁ বাৰু ৰাতিপুৱা তামোলপুৰ যোৱাৰ আগত তাৰপিছত এইবোৰ ধুনীয়াকৈ হেৰি কৰি লওঁ তাৰপিছতে আৰু দেখাই থাকিম আপোনালোকক আৰু চবতকৈ টান কামটো হৈছে কাপোৰ উলিয়াই পেলাই আৰু জাপি ইয়াতে থোৱা মানে এটা ঠাইৰ পৰা আনটো ঠাইলৈ অনা নিয়া সেইবোৰ মানে খুব বেছি মই বেয়া পাওঁ কাৰণ আগৰ পৰাই যিহেতুকে ধুনীয়াকৈ জপা মেলা হৈ আছিলে বেলেগ এটা জেগাত তাৰপিছত আকৌ আনি পেলাই ইয়াত মানে জাপি মেলি থৈ দিয়াটো আৰু এইবিলাক মানে জোতা চেণ্ডেল কিবা কিবি একদম বেয়া কৰি থৈ দিছোঁ মই এফালৰ পৰা ভাল কৰিব লাগিব আৰু এনেকৈ জাপি থৈছোঁ বেগ চেগ পূৰা মানে বেয়া হৈ আছে আৰু কাপোৰবোৰো ভালকৈ জাপিব পৰা নাই ভালকৈ জাপিম আৰু এয়া হৈছে আমাৰ শৰণীয়া কছাৰীৰ বিহুৱান আপোনালোকেতো জানেই বহুতে আৰু বিহুৱানকেইখন সঁচাকৈ বহুত বেছি ভাল লাগে আমাৰ ঘৰত আগতে এনেকুৱা নাছিলে মানে আছিলে বাৰু কিন্তু সেউজীয়া কালাৰৰ এনেই নৰ্মেল যেনেকুৱা তেনেকুৱা আছিলে বিহুৱানবোৰ কিন্তু এনেকুৱা নাছিলে মই কেইদিনমান আগতে অৰ্ডাৰ দিছিলোঁ 2খন আৰু পাই গ'লোঁ আৰু আনি থ'ম বাৰু কিন্তু কাপোৰবোৰ ভালকৈ জাপি লওঁ তাৰপিছতে কথা পাতি আছোঁ আপোনালোকৰ লগত ভালকৈ হৈ গ'ল কাপোৰবোৰ জপা মেলা আৰু ইয়াৰ পৰা ট্ৰলিৰ পৰা 2টা ট্ৰলি আছে ইয়াৰ পৰা উলিয়াইছোঁ কাপোৰবোৰ উলিয়াই পেলাই ইয়াত সোমাইছোঁ ৱাৰ্ড্ৰপত আৰু সেইটো ৰুমততো আছেই মাহঁতৰ ৰুমত বহুত কাপোৰ আছে সেইবিলাক কাপোৰবিলাক আনি মেলি ইয়াত সোমাব লাগিব এই বহুত মানে ভেজাল সেয়েহে আজি অকণমান কৰি আছোঁ আৰু যিহেতুকে এতিয়া মানে পূৰা ৰ'দ দিছে ভাবিছোঁ এটা কভাৰ ভিডিঅ'ই বনাই লওঁ নেকি যদি মানে কেমেৰামেনজন ফ্ৰী থাকে তেখেতে যদি পাৰে তেতিয়াহ'লে মাতিম ধুনীয়াকৈ ভিডিঅ' এটা কৰি ল'ম একেদিনতে সময় পাওঁতে আৰু তেনেকৈ সময় নিমিলেই যিহেতুকে ধুনীয়াকৈ ৰ'দটো দিছে এইফালে পূৰা মানে চোকা ৰ'দ এটা আহিছে ৰুম কেইটা ধুনীয়াকৈ ভাল কৰি ল'লোঁ এইটো ৰুমো ভাল কৰা হৈ গ'ল আৰু এইফালে এইটো ৰুম ভাল কৰিলোঁ এইটো ৰুমো অকণমান ভাল কৰিলোঁ আৰু বেছি ভাল কৰিব পৰা নাই লাহেকৈ কৰিম মুচিব আছে এইবিলাক চব মানে চফা কৰিব লাগিব বহুত দিন কৰাই নাই সেয়েহে আৰু ধুনীয়াকৈ চফা তফা কৰি ল'ব লাগিব আজি নকৰোঁ বাৰু ভাগৰো লাগিছে আৰু মানে বৰষুণ দিলেও ৰ'দটো কিন্তু আছে এতিয়া বৰষুণ দিছিলে ৰাতিপুৱা বৰষুণ দিলে কি হ'ব এতিয়া মানে পূৰা ৰ'দটো দিছে আৰু গৰমো বহুত গৰম চবৰ ফালে চাগে গৰম হৈছে আৰু আমাৰ ফালেতো বহুত গৰম হৈ আছে এইকেইদিন আপোনালোকৰ ফালে কেনেকুৱা গৰম ক'বচোন কালি ধুনীয়াকৈ ব্লগ এটা কৰি আছিলোঁ তাৰপিছতে প্ৰথমৰখিনি ধুনীয়াকৈ কৰিলোঁ তাৰপিছতে মাজত থাকি গ'ল লাষ্টত মই সামৰিব পাহৰি থাকিলোঁ তেনেকুৱা হৈ যায় তেনেকৈ এটা ডেইলি ব্লগত মোৰ মানে 2-3 দিনৰ তেনেকুৱা লাগি যায় আৰু আজিও সেই একেই হ'ল এদিনৰ জেগাত মোৰ 2 দিন হৈ গ'ল চেষ্টা কৰিম সকলোৱে মোক ইনষ্টাগ্ৰামত মেছেজ দি থাকে যে তুমি ডেইলি ব্লগ দিবা আৰু ময়ো চেষ্টা কৰোঁ যে ডেইলি ব্লগ দিবৰ কাৰণে আৰু চেষ্টা কৰি যাম চেষ্টাৰ অসাধ্য একো নাই পাৰিম চাগে চেষ্টা কৰি থাকিম আৰু আজিৰ ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাছিলে আৰু মোক ইয়াতে ইনষ্টাগ্ৰামত যেনেকৈ মৰম দিছে সকলোৱে ইয়াতো যেন সকলোৱে মৰম দিয়ে তাকে বিচাৰোঁ আৰু মই ইমান আশা কৰা নাছিলোঁ ইউটিউবতো যে মৰম পাম এনেকৈ এইখিনি মোৰ কাৰণে বহুত কাৰণ এটা ইমান ডাঙৰ পৰিয়াল মোৰ নাই ইউটিউবতো এটা সৰু পৰিয়াল 9,000 ছাবস্ক্ৰাইবাৰৰ 9,000 মানুহ মোৰ কাৰণে বহুত বেছি আপোন সকলোকে বহুত ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু আগলৈ যাতে মোক এনেকৈ মৰম দি যায় আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত জনাব আৰু আপোনালোকে যদি বেয়াও পায় মোৰ ব্লগবিলাক চাবৰ কাৰণে কভাৰ ভিডিঅ'বিলাক চাবৰ কাৰণে তেতিয়াও মোক কমেণ্টত জনাব মই তেতিয়াও চেষ্টা কৰিম আপোনালোকে ভাল পোৱাখিনি দেখাবৰ কাৰণে ভাল পোৱাখিনি কৰিবৰ কাৰণে সিমানেই আছিলে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে একদমেই নাপাহৰিব জনাবৰ কাৰণে আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ভিডিঅ'টো